ৰেডি মৰা নাই কাৰণে অহা নাছিলোঁ মই। বাইপাছ হ'লে পূৰা স্পীডত প্লেইনত যাব লাগে, প্লেইন হ'ব লাগে ৰাস্তাটো, প্লেইন নাই, মাজে মাজে ওখ চাপ। গুড আফটাৰনুন ফ্ৰেণ্ডছ, নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল আছামিজ গপছপ। চ' আপোনাৰ আজি ডিউটি যাব ওলালোঁ। ডিউটি যাব ওলালোঁ মানে আপোনাৰ কেইটা আজি ঘৰত না 12টাৰ পৰা ডিউটি আছে আপোনাৰ। ৰাতি 10টালৈকে ডিউটি কৰিছোঁ, 11টালৈকে কৰি দিব পাৰোঁ লাষ্টলৈ, কি চাওঁ কিমান আৰ্নিং হয় কিমান জনাম। চব অৰ্ডাৰ ভাল লাগিলে, মোৰ অৰ্ডাৰ এটা লাগিলে, চ' একচেপ্ট কৰিলোঁ। ফাৰ্ষ্ট অফ অল অনলাইন হোৱা কৰি থকা আছিলে, 32 rupees দিছোঁ, 1.87 কিলোমিটাৰ। চ' লেটছ গ'। প্ৰথম অৰ্ডাৰ লাগিলে আপোনাৰ 11:54ত। চ' আজি চাওঁ কিমান আৰ্নিং হয়। আৰ্নিং মানে আপোনাৰ কিমান হ'বগৈ, 500-600মান, 500-600মান হ'ব লাগে। যদি নহয় 11টালৈকে কৰি দিম আৰু 10টা বজাৰ পৰা। অ'কে, ফাৰ্ষ্ট অৰ্ডাৰ দি হৈ গ'ল। বেছি দিন নহয়, 5 মিনিট লাগিলে। 5 মিনিট 3 মিনিট এনেকুৱা লাগিছে আৰু। এইটোত দিলে মোৰ 32 rupees। চ' এতিয়া নেক্সট অৰ্ডাৰ যাওঁ, টাউনৰ পিনে যাওঁ আকৌ। এনেকুৱা ব্লক দিয়া ৰাস্তাত চলাবলৈ একদম বেয়া। ভাইজাখন ক্লিন কৰিম বুলি ভাবি থাকোঁ, টাইমেই নাপায়। এতিয়া এখন ৰেষ্টুৰেণ্টত গৈ ক্লিন কৰি ল'ব লাগিব, ভৰাই ল'ব লাগিব। তেল মানে ভৰাই থোৱা আছে, আজিকালি এই মিটাৰটো বেয়া হৈ গ'ল। সেইডোখৰ বনাইছিলোঁ, এই ডেছক্ৰিপশ্যনত নাইবা আই বটনৰ লিংকটো দি দিম, তাত চাই ল'ব। এইটো এটা বনাব দিছিলোঁ, নবনালে। TVS ডিলাৰটো লখিমপুৰত, এইবিলাক চফা কৰি দি পঠাই দিলে, কিন্তু পইচাটো ল'লে আৰু। পইচাটো ল'লে মানে আপোনাৰ হেৰি পইচা ল'লে, গোটেই কেবুলডালৰ পইচা ল'লে, কেবুলডাল চেঞ্জেই নকৰিলে। এতিয়া আকৌ বেয়া হৈ গ'ল। এইটো কালি মানে বনাব লাগিব, পইচা অলপ এতিয়া বনাব পাৰি। আজি টাইম নাই, খালি ডাইৰেক্ট অফ আছে 5টাৰ পৰাহে আছে, 6টাৰ পৰা আছে, 6টালৈকে ডিউটি আছে। অৰ্ডাৰ লগাই নাই এতিয়ালৈকে। ৰখি থকা কামটোহে কামোৰ লাগে আৰু, বাকী ঠিকেই আছে। ত' বহুত দেৰি পাছত অৰ্ডাৰ এটা লাগিছে আকৌ। প্ৰথম 1 নম্বৰ গিগটো খতমেই হ'ল, 2টা বন্ধ আছে। 2 নম্বৰ গিগটোত অৰ্ডাৰ দিছে। মই আকৌ 5টা কেইটালৈকে কাম কৰিব লাগিব, 6টালৈকে। হয়, ওপৰত উঠি যাব লাগে, 3 নম্বৰ ফ্ল'ৰ। খুলি যাব লাগে। চ' অৰ্ডাৰ ইয়াৰ পৰা যাব লাগিব মই আপোনাৰ 39। এইটো কিমান টকা দিয়ে চাম, ভেজ থালি। মই চাব পাৰিলোঁ মই প্ৰথমবাৰ। আজি কিবা আছে, ফাতেহা কি বুলি কয়, এইটো আছে নেকি, মই নাজানো বাৰু কি। সেইটোৱে হ'ব চাগে। চ' এইটো এটা পিক আপ কৰি মেলি গৈ আছোঁ মানে এতিয়া আপোনাৰ কেবিৰোড ওচৰতে, বেছি দূৰ নহয়, 1.something কিলোমিটাৰ্ছ। অ'কে, চ' লোকেশ্যনটো পালোহি, চাই লওঁ কিমান দেৰি এইটোত। তাৰপিছত আকৌ আজি ছুইগি আহিছে, ছুইগি ভাগত TLে ফোন কৰিছিলে, ছুইগিত সোমাবলৈ। ৰেটিংটো দি দিবচোন দেই। চ' এইটোত দিলে আপোনাৰ মোৰ 36 rupees। এইটো অৰ্ডাৰ লাগিলে, মই ৰখি আছিলোঁ, ছুইগি সেই লগত কথা পাতি লৈছিলোঁ। ছুইগি এজনে কথা পাতি তাত ক'লে 22 টকাকৈ দিব হেনো পাৰ অৰ্ডাৰ। আৰু MG থাকিব কিবা বুলি, MG মানে মিনিমাম গেৰেণ্টি থাকিব আপোনাৰ 350 লগ ইন হোৱাৰ কাৰণে। চ' এতিয়ালৈকে মোৰ আপোনাৰ আৰ্নিং হ'ল 68। 2টা অৰ্ডাৰ হৈছে, আজি অৰ্ডাৰ চৰ্ডাৰ একেবাৰে নাই। কিমান মাৰিলা অৰ্ডাৰ? 5টা? হা, কোনে? মই 12টাত। তুমি? মই 11টাত আহিছোঁ। চ' এইটো হোটেল উদ্যানত দিব লাগে, ওচৰতে। আজি ওচৰৰ অৰ্ডাৰ। চ' এইডোখৰতে হ'ব লাগে, কোনটো বা আহিব, মানুহজন ওলাই আহিব বাৰু। বুঢ়া মানে সৌৰভ দে চ' মোক কি খতমেই হ'ব হ'ল, অৰ্ডাৰ লগাই নাই।
4:30 হ'ল আৰু 6টা বজালৈকে আছে মোৰ। 6টাৰ পৰা 8টালৈকে বন্ধ, 8টালৈকে অফ আছে। চুইগি আহিব, চুইগিত পইচা কম, চুইগিত লাভ নহ'বগৈ, ইয়াতে কৰা ভাল, জমেট'তে ভাল আছে। ঠিক আছে, অ'কে। চ' অৰ্ডাৰ এটা লাগিছে। এইখন বজাৰখন ভাল, এইখন বজাৰত মানে কম দামত বস্তু চস্তু পায়। খেলমাটি পাকৰ 85 অৰ্ডাৰ, 85 ৰুপিজ। লেটছ গ' ফৰ হাই। বহোংগে অলপ। অঁ মেম, এই নুডলছ আছিলে। অঁ 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 চ' ইয়াত অলপ টাইম ৰখি লওঁ, 8 মিনিট ৰখিব, ৱেইটিং টাইম আছে। অ'কে, ৰেডি মাৰিলে এইটো পিক আপ কৰি লওঁ। নুডলছ ন, পিক আপ মাৰিলোঁ হা। কে চৈটো যাব লাগে খনাজান, আপোনাৰ দিখৌমুখী LP স্কুল। 85 প্লাছ, ঘূৰি আহোঁতে 5 টকা দিব চাগে। এইফালে পুৰা চৰাই মাত মানে শুনিছেনে এবাৰ? গম পোৱা নাই আৰু। বাহিৰত পুৰা চৰাই মাত। এইফালে মানে বাৰ্ড চেঞ্চুৰী ন, এইটো পক্ষী উদ্যান। চ' অৰ্ডাৰ দিব লাগে অলপ আগত গৈ। আহা, দেখি পোৱা নাই মই। ভাইজাখন ক্লিন কৰিম বুলিয়ে পাহৰি থাকিলোঁ আজি। কি চ' ইয়াৰ পৰা ইয়াত নহয়, অলপ আগত যাব কৈছে, অলপ আগত যাব লাগিব। অ'কে, চ' এইটো অৰ্ডাৰ দিলোঁ ইয়াত, 96 ৰুপিজ দিছে, যোৱা অহা মিলাই মেলি। ডিউটি অভাৰ মানে আপোনাৰ গিগটো অভাৰ হ'ল। কেইটা বাজিলে? 6:05। চ' আকৌ 8টা বজাৰ পৰা আছে, 8টা বজাত আহি যাম। কিমান হয় চাম আজি আৰ্নিং। চ' ঘৰলৈ আহিছিলোঁ, এতিয়া যাওঁ, 8টা বাজিলে। অনলাইন হ'লোঁ এতিয়া। ভৰিটো বিষাই আছে। 8:05 হৈছেহে। ত' অথনি মৰ্ণিং আপোনাৰ 4টা অৰ্ডাৰ মাৰিলোঁ, এতিয়া আকৌ 8টা বজাৰ পৰা ডাইৰেক্ট 11টালৈকে মাৰি দিম। কিমান লাগে চাওঁ। 10টা পৰা 11টা বজাত তেতিয়াই কৰিছোঁ মানে। গৰম মানে লাগিছে 28, ইয়াৰ পৰা 28 টকা দিছে। 1.08 কিলোমিটাৰ। এইটোৱে হেৰি লাগে আৰু। খালী প্লটটো পোৱাৰ পাছৰ যোনটো আছাম টাইপ লখিমী বইজ হোষ্টেল। ব'লা হা, দিছে আহিছে। ক'ত লৈ আহিম ঘূৰাই? অ'কে, চ' এইখনৰ পৰা অৰ্ডাৰ লাগিছে, এইখনত সুধি যাম মই আছে নাই। চাওমিন এটা লাগি আছিলে। চ' এইটো অৰ্ডাৰ দি আহিছিলে, এতিয়া নেক্সট অৰ্ডাৰ লাগিলে, এইটো 33 ৰুপিজ। কক কিচেন 69। অকল নকাইখনতে লাগিছে। অ'কে, চ' ইয়াত পাই গ'লো নৰ্থ লখিমপুৰ ইনডোৰ ষ্টেডিয়াম, আউটডোৰ ষ্টেডিয়াম। ইয়াত আপোনাৰ ক'ত দিব লাগিব? ইয়াতো হয়তো মানুহৰ ঘৰ চৰ নাই। দিয়া আহিছোঁ হা। চ' এনেকুৱা মানে নিজান ৰাস্তাত যদি আহে, মানুহে ৰখালে কেতিয়াও ৰখাবই নালাগে। এইফালে ক'ত যায়গৈ? সেইফালে ক'ৰবাত যায় আৰু পাহৰিলোঁ মই, কোনোবাই ওলাইগৈ।
এই টিমন চ' মোৰ তেলটো মানে অলপ চিন্তা হৈ আছে, তেল দিব বন্ধ এতিয়া ইয়াত আপোনাৰ আজিকালি 9:30 বজাতে তেল দিব বন্ধ কৰি দিয়ে। চ' অৰ্ডাৰ এটা লাগিলে এইটো পিক আপ কৰি লওঁ, পিক আপ কৰি যাব লাগে চিটি ৰোড। ঐ নুডলছ চুডলছ ৰেষ্টুৰেণ্ট কেইটা বজাত বন্ধ হ'ব? কেইটা বজাত বন্ধ হ'ব? এইটো অৰ্ডাৰ আপোনাৰ 42 দেখাই মেলি মোক 36 দিছে। সেইটো সেইবিলাক চিষ্টেমে ভাল নালাগে, যোনটো দেখায় সেইটো নিদিয়ে। মই জনামতে গিগত এইটো প্ৰব্লেম আছে, যোনটো এষ্টিমেট দেখায় সেইটো এষ্টিমেটকৈ কমহে দিয়ে। তেতিয়ালৈকে 42 দিয়া হ'লে মোৰ লাভ আছিলে, 4 টকা 6 টকা, 36 দি দিছে। চ' ঘৰলৈকে যাওঁগৈ আৰু। চ' আজি আনিলোঁ কিমান এইফালে চাইডত দেখাই দিম। এইফালে মানে ৰেষ্টুৰেণ্টবিলাক বন্ধ কৰি দিলে। ঘৰৰ ওচৰ এখন খোলা আছে আৰু এইখন খোলা আছে সোৱাদ বুলি, আৰু এইফালে এখন খোলা আছে। 3খন ৰেষ্টুৰেণ্টে খোলা আছে এতিয়ালৈকে। আপোনাৰ টাইম হ'ল 10:30। চ' এতিয়া যাওঁ, লেটছ গ' ঘৰলৈকে। চ' ভিডিঅ'টো ইমানটোৱে আছিলে, ভাল লাগে লাইক কৰি দিব, নতুন ছাবস্ক্ৰাইব। টিল দেন টাটা বাই বাই।